নমস্কাৰ, মই ৰূপজ্যোতি বৰুৱা। আজি মই আপোনালোকৰ আগত পাঠ কৰিবলৈ প্ৰয়াস কৰিছোঁ কবি হিমাংশু ৰঞ্জন ভূঞাৰ কবিতা দেউতা। এক স্বপ্নটোৰ আলোকপথৰ যাত্ৰী মোৰ দেউতা, দুচকুত সম্ভাৱনাৰ সপোন। সেউজৰঙী সপোনবোৰে যেন কিৰিলিয়াই মাতে প্ৰতিপুৱা, আৰু সেই সপোনৰ পিছত অবিশ্ৰান্তভাৱে সদায় দৌৰে মোৰ দেউতা। মই দিয়া মাটিখিনিত কঠীয়াতলি ডৰাত দেউতাৰ সপোনবোৰে দেওদিন আছে। পুৱা ঢলফাট দিওঁতেই হালখনিলৈ ওলাই যোৱা দেউতাৰ বয়সে গৰকা দুচকুত সেই আশাৰ সপোনবোৰে লুকা ভাকু খেলে। নাঙলৰ শিৰলতো ৰোপিত হয় আশা আৰু সপোনৰ কঠীয়া। পথাৰখনৰ সৈতে দেউতাৰ গোপন বুজাবুজি। শাওনৰ ৰোপিত সপোনবোৰ ক্ৰমশ একলা দুকলাকৈ বাঢ়ি আহে লহপহীয়া হৈ, আৰু আঘোণত সোণবৰণীয়া হৈ পৰে দেউতাৰ সপোনবোৰ। দেউতাই হাঁহি হাঁহি বুটলি আনে। শাওনৰ ৰদে পোৰা দেউতাৰ দেহ মন আঘোণৰ কুঁৱলীসনা ৰদৰ সোণালী কিৰণত তীৰ বিৰাই উঠে সপোনবোৰ বুটলাৰ আনন্দত। দেউতাৰ তামোলৰ সোলেঙি বোৱা ওঠত ঢৌ খেলি যায় প্ৰাপ্তিৰ সুমধুৰ হাঁহিয়ে। ধন্যবাদ।